আজিৰ গল্প হ'ল অপেক্ষাৰ সিপাৰে। নীল আকাশৰ বুকুত বেলিটো তেতিয়া লাহে লাহে ডুব দিছিল। আকাশখন সেন্দুৰীয়া আভাৰে উপচি পৰিছে। পদূলিৰ বকুলজোপাৰ তলত বহি অৰ্পণাই দূৰলৈ চাই আছিল। আজি 10 বছৰ পাৰ হৈ গ'ল, কিন্তু তাইৰ মনৰ মণিকোঠত আজিও সেই একেই ছবি, নীলিমৰ হাঁহি ভৰা মুখখন। অৰ্পণা আৰু নীলিমৰ চিনাকি হৈছিল কলেজৰ সেই বিশেষ বৰ্ষটোত। নীলিম আছিল শান্ত আৰু পঢ়া-শুনাত মনোযোগ দিয়া ল'ৰা, আনহাতে অৰ্পণা আছিল চঞ্চলা। দুয়োৰে মাজত প্ৰেমৰ অংকুৰণ হৈছিল কলেজৰ লাইব্ৰেৰীত বহি কিতাপ পঢ়ি থকা সময়ত। নীলিমে তাইক প্ৰথমবাৰ এপাহ ৰঙা গোলাপ দি কৈছিল, অৰ্পণা, মোৰ জীৱনৰ আধৰুৱা কবিতাটো তুমি সম্পূৰ্ণ কৰিব পাৰিবানে? কলেজ শেষ হোৱাৰ পিছত জীৱনৰ বাস্তৱ যুদ্ধখন আৰম্ভ হ'ল। নীলিমৰ ঘৰৰ অৱস্থা সিমান ভাল নাছিল। সি চাকৰিৰ সন্ধানত বহিৰাজ্যলৈ যাব লগা হ'ল। যাবৰ দিনা অৰ্পণাৰ হাত দুখন খামুচি ধৰি সি কৈছিল, মই ঘূৰি আহিম অৰ্পণা, মাথো তুমি মোৰ বাবে অপেক্ষা কৰিবা। প্ৰথম কেইবছৰমান চিঠি আৰু ফোনৰ যোগাযোগ আছিল, কিন্তু হঠাতে এদিন নীলিমৰ খবৰ নাইকিয়া হ'ল। অৰ্পণাৰ ঘৰত তাইৰ বিয়াৰ বাবে হেঁচা দিবলৈ ধৰিলে, কিন্তু অৰ্পণা অটল আছিল। তাই জানিছিল নীলিম আহিবই। তাইৰ পিতৃ-মাতৃয়ে বহু বুজাইছিল, সমাজৰ লোকে নানা কথা কৈছিল, কিন্তু তাইৰ বিশ্বাস আছিল হিমালয়ৰ দৰে দৃঢ়। 10 বছৰ পাৰ হ'ল। আজি সেই একেই বকুল তলত বহি থকা অৰ্পণাই দেখিলে এখন গাড়ী আহি তাইৰ পদূলি মুখত ৰৈছে। এজন সুঠাম ডেকা গাড়ীৰ পৰা নামি আহিল। চকুৱে চকুৱে পৰাত অৰ্পণাৰ চকুৰ পৰা দুধাৰি টপত চকুলো বৈ আহিল। সেয়া নীলিমেই আছিল। নীলিমৰ এটা দুৰ্ঘটনা হৈছিল, যাৰ বাবে সি বহুদিন স্মৃতিশক্তি হেৰুৱাই পেলাইছিল। বহু বছৰৰ চিকিৎসাৰ অন্তত সি সুস্থ হৈ ঘূৰি আহিছে, কেৱল অৰ্পণাৰ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ। বন্ধুসকল, প্ৰেম কেৱল একেলগে থকাৰ নাম নহয়, প্ৰেম হ'ল বিশ্বাস আৰু অপেক্ষাৰ আন এটা নাম। অৰ্পণাৰ 10 বছৰীয়া অপেক্ষাই আজি পূৰ্ণতা পালে। গাঁৱৰ পুখুৰী পাৰৰ সেই বকুলজোপাই যেন আজি সাক্ষী হৈ ৰ'ল, সঁচা প্ৰেম কেতিয়াও হাৰি নাযায়। ধন্যবাদ।